So guys, বৰ্তমান আমি আছো গুৱাহাটী ৰেলৱে ষ্টেচনৰ লিফ্টত আমি গৈ আছো নাগালেণ্ডলৈ কালি শিলং দেখালো আৰু আজি নাগালেণ্ড মানে ভিডিওটো ইফাল হ'ব পাৰে আপলোড কৰোতে সো আকৌ নাগালেণ্ডলৈ গৈ দিলি বুলি কৈছে সাসপেন্স নহয় আৰু ভিউৱাৰ্ছত কম পাব দিব সো গতি আমি নাগালেণ্ড গৈ আছো জুকো ভেলি দেখুৱাম আপোনালোকক প্ৰীতি ভাই সাসপেন্সত থলে চাব বেছিকৈ বুলি একো নাই এসব কি কবা আৰু নিশ্চয় ভাই ক'ত যাব দে হা জুকো সবচে আমার মোক ভাল লাগিছে কিনে এটো ভাল লাগিছে আমাৰ আছে প্লেটফৰ্ম 4ত নাগালেণ্ড এক্সপ্ৰেছ আছে কালিৰ পৰা ভাই বহুত ফাটি গৈছে মানে ট্ৰেভেল কৰি মানে ইমানেই ভাগৰ গা বিষ ইফালে আৰু যি কি নহওক আপোনালোকক দেখুৱাম যি পাৰো দেখুৱাম আৰু বনাব বা আশীৰ্বাদ কৰিব আপোনালোক আশীৰ্বাদ দেই গতিকে ট্ৰেইন আহিলক কথা পাতি আছোঁ সো গাইজ চেঞ্জ কৰি লিলোঁ মোৰ ইয়াত নাই নাগালেণ্ড এক্সপ্ৰেছ গৈ আছোঁ এতিয়া শুব লাগিব টাইম হৈ গ'ল আপোনাৰ 8:47 ডিমাপুৰত লগ পাম চ' গাইজ প্ৰীতিয়ে দি পঠাইছিলে খেজুৰ আৰু কিবা কিবি দি পঠাইছে কেক চেক থেংক ইউ প্ৰীতি ইয়াৰ পৰা থেংক ইউ কৰি দিছোঁ আৰু দেই এতিয়াই চাইছোঁ ইমান বস্তু আছে খাই আছোঁ ট্ৰেইনত কিনিব লগা নহ'ল অকল পানী বটল ল'বলগীয়া হৈছে থেংক ইউ নাগালেণ্ডৰ পৰা কিবা লৈ আনিব লাগিব তোমাৰ কাৰণে গাইজ বৰ্তমান আমি ডিফু পাৰ হ'লোহি চ' আৰু প্ৰায় আধা ঘণ্টামান আছে ডিমাপুৰ পাবলৈ ক'লা আহিছে লাইট অফ কৰা আছে গৈ আছে চবেই চ' ডিমাপুৰ পাই মেলি কথা পাতি আছোঁ বলক চ' গাইজ ফাইনেলি আমি ডিমাপুৰ আহি পালোহি এতিয়া টাইম হৈছে আপোনাৰ টাইম কি হ'ল এটা মানে 1:41 হৈ গ'ল আৰু আমি আহি পালোহি ডিমাপুৰ চাওক ডিমাপুৰ ত' বিপুল আৰু দেৱ আহিছে ক'ত আছে জানো তাহাঁতক লগ কৰি ল'ব লাগিব ফাৰ্ষ্টত বলক ঠাণ্ডাটো এতিয়ালৈকেতো ঠিকেই আছে ইমান বেছি ঠাণ্ডাও নাই ন সেইটো ভাই আজি মোক শুব নিদিলে 1 ঘণ্টা শুবই নাপালোঁ মানে 1 ঘণ্টা শুব লৈছিলোঁহে কৈছে ভাই তোৰ হৈ গ'ল বোলে মই শুম এতিয়া বহুত বেয়া কৰিলি ভাই আৰু গাড়ী থৈ ল'ম কিবা গাড়ী বিচাৰিব লাগিব এতিয়া চুম'টো মই বিচাৰিব লাগিব কহিমা যাব লাগিব না চ' ঠিক আছে বলক এইকেইটা আহি পালে এইকেইটা পুৰা স্পিকিং হৈ আহিছ নাগালেণ্ড আহি কেনেকুৱা লাগে ঠাণ্ডা পাইছ অলপ কপি কৰিছোঁ অলপৰ কথা আমিতো পুৰা ফিটিং হৈ আহিছোঁ তহঁতি পুৰা বডি চডি দেখাই আহিছ ভাই গাইজ ডিমাপুৰৰ পৰা এতিয়া আমি যাম কহিমা ষ্টুডেণ্ট আছে ষ্টুডেণ্ট একো ৰেষ্ট্ৰিকশ্যন নাই এই দাদা লৈ যাব আমাক এতিয়া কহিমা লৈ যাব গতিকে এইটোখন চেক কৰে আপুনি এখন ষ্টুডেণ্ট আছে আৰু টুৰিষ্ট আছে না yes no checking acha okay no problem I will talk to them okay if something happens I will talk to them okay so you don't have to worry okay thanks দাদা লৈ যাব আমাক এতিয়া so I have to talk with the policeman also yeah direct কহিমা লৈ যাম বুলি কৈছে দাদা ক'ত লৈ যাব কহিমা BUC जहाँ से हम लोगों को वो मिलने वाला है जुको का गाड़ी मिलने वाला है अभी अवेलेबल होगा गाड़ी जल्दी so let's go Devo welcome to Nagaland yes so guys আমি গৈ আছো বৰ্তমান এতিয়া কহিমালৈ গৈ আছোঁ কহিমাৰ পৰা আৰু এটা কিবা ভিলেজ গৈছিলে তালৈ গৈ আছোঁ নামটো মোৰ মনত পৰা নাই বিজিমা য়েছ দাদাই লৈ গৈছে আমাক দাদাৰ আমি পাৰিলে কণ্টেক্ট ডিটেইলছটো মই দি দিম ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দি দিম তো আমি গৈ পাই লওঁ এয়া আপোনালোকে এনজয় কৰক আমি জুকো আমি কাইলৈ ট্ৰেকিং কৰিম হয় মানে আজিয়ে ট্ৰেকিং কৰিম वापस পৰহি না কালি থাকিম কালি আজি ৰাতি থাকিম তো আৰু কালি মানে লাইক 20 এতিয়া মৰ্নিং হৈয়ে গ'ল এতিয়া আমি মানে আজি বুলি ক'ব পাৰিছোঁ 24 হৈ গ'ল য়েছ হা কালি কিমান বাজি দিছ না হা
আপুনি মানে আমাৰ 25 মানে সেকেন্ড টাইম আৰু ৰিটাৰ্ণটো আমাৰ সেকেন্ড টাইমে হ'ব গধূলি হৈ যাব চাগে না কালি কিমান বাজিব বাছ আহিব কালি কিমান বজাত আপুনি এটা আমি আজি ট্ৰেকিং কৰি কিমান টাইম লাগিব সেইটো হিচাপত আমি ঘূৰি আহিম দেন তাত থাকিম থকাৰ পিছত আপোনাৰ টাইমিংটো কেতিয়া ফ্ৰী হ'ব সেইটো তাত মিলাই পেলাই আমি মানে এটা টাইমিং ওলাই লওঁ আৰু দাদা কোৱা মতে আমি প্ৰায় আমাক এতিয়া ইয়াৰ পৰা 1 ঘণ্টা বা 1.5 ঘণ্টামান লাগিব তালৈকে মানে ৰাস্তা অলপ ডেভেলপ হৈছে বোলে আগতকৈ বহুত ভাল হৈছে ৰাস্তা চ' সোনকালে পাই যাম বোলে সেইটো আমাৰ কাৰণে বহুত ভাল কথা চ' গৈ থাকোঁ চ' গাইজ হাউজ দ্য জোছ হাই কেপ্টেইন জোছে নাই তহঁতৰ ফ্লেছ উল্টা ফালে ফ্লেছ জ্বলাইছে দে এইফালে ফ্লেছ একদম উল্টা ফালে জ্বলাইছে এয়া চাওক পিছফালে কোন কোন আছে চব So this is Vishwema village. জনাই দিবি তো কি মনে আছে একটু তো জিতুলৰ নিনা মানে খং উঠাই দিয় তো আৰু কি কম মই So guys, এয়া কোহিমা টাউন দাদা কৈছে আমাক থৈ মেলি আৰু এতিয়া আমি বেলেগ টেক্সি ল'ব লাগিব So লগালা গাড়ী পাই গ'ল this is Kohima town. টোপনি বহুত ধুনীয়াকৈ ধৰিছিলে আৰু দেই শুই শুই আহিছোঁ বা এতিয়া টাইম হৈছে আপোনাৰ হোৱাট ইজ দ্য টাইম 4টা বাজিলে ভাই ঠাণ্ডাটো অলপ অলপ পৰিছে এতিয়া চ' এতিয়া আমাক আমি বেলেগ এটা টেক্সি চেঞ্জ কৰিব লাগিব এতিয়া গতিকে বলক ভাই বহুত ঠাণ্ডা চ' গাইজ চাওক অ'চাম ভিউ চ' এতিয়া আমি গাড়ী ল'ব লাগিব ইয়াৰ পৰা গাড়ী পামনে নাই জানো খোলা আছে নাই জানো কি কৈছে চ' গাইজ আৰু এইখন গাড়ী চেঞ্জ কৰিবলগীয়া হৈছে জাকামা वो जगह का नाम क्या है भैया विशामा अच्छा ओके জাকামা পাৰ কৰি আমি বিশামালৈকে যাব লাগিব আৰু তাৰ পৰা বোলে ট্ৰেকিং ষ্টাৰ্ট হ'ব আমাৰ চ' এয়া আপোনালোকে দেখিবলৈ পাইছে চাগে ভিজিবল হৈছে নাই নাগা হেৰিটেজ লিখা আছে নাগা হেৰিটেজ ভিলেজ ইয়াত বোলে হৰ্ণবিল ফেষ্টিভেল হৈছিলে ইয়াতে তো চলিए भैया ये तो अपना एंट्री गेट और भैया क्या हुआ था वो मतलब म्यूजियम है ना उसमें वार सेकंड वार में जो जितना हथियार यूज किया हाँ जी और कितना लोग शहीद हुआ सब सामान भी है ना हथियार हाँ जी बम बारूद जितना भी बचा उचा हो गाड़ी भी है हाँ जी आर्टिस्ट लोग का गाड़ी बाइक अभी भी चलता है ना अच्छा सब कुछ है और एक बाल समित्री एक टाउन में ना हाँ जहाँ आप लोग को पिक किया था थोड़ा सा नीचे हाँ वहाँ जितना भी शहीद हुआ और उसका पूरा नाम ऐसे दबा के रखा मतलब कफन में ना कफन तो वहाँ नहीं डाला लेकिन अच्छा उसका नाम पटर स्टोन ना अच्छा बना के उसका एज कितना था कौन सा रैंक में था अच्छा ब्रिटिश आर्मी जापान आर्मी और नागा आर्मी जितना भी मरा है ना हाँ वही डाला जो शहीद अच्छा बहुत है बड़े बड़े ऑफिस वो 1962 या कौन सा वाला वर्ल्ड वार नहीं सेकंड वर्ल्ड वार है ना अच्छा अच्छा लिखा है 1962 में तो चाइना का मेंशन आप जाएगा ना आपको अच्छा ये मतलब हेरिटेज वो है ना बढ़िया हेरिटेज अंदर में हॉर्नबिल अंदर में पूरा सब नक्शा बना के मैप बना के रखे सब कुछ है फोटो कलर में भी ना अच्छा आदमी लोग का भी अच्छा सर कौन था कैसे था सब
अभी भैया जो हम लोग जूको वैली जा रहे हैं वहाँ तो नेटवर्क नहीं मिलेगा। ऊपर तो मुश्किल हो सकता है, तो नीचे होगा। नीचे मिलेगा ना, वो करंट भी नहीं मिलेगा शायद। नहीं वहाँ पता नहीं सोलर सिस्टम कुछ किया होगा। अच्छा, आप नहीं गए हो वहाँ? मैं ऊपर तक नहीं गया। अच्छा, आप कोहिमा से हो क्या? मैं तो लोकल हूँ वहाँ, लेकिन यहाँ रहते ना। अच्छा, अमा जो ना, हाँ। नागा है। अच्छा, लोटा ना, हाँ। पापा निपली दार्जिलिंग से, वेस्ट बंगाल से। अच्छा, तो आप दार्जिलिंग से है? दार्जिलिंग में, हाँ दार्जिलिंग में है घर वर ना। तो आपको दाई बुलाना पड़ेगा। हाँ मैं भी आर्मी, इंडियन आर्मी ना, वॉलंटरी करके आया हूँ। अच्छा, रेजिमेंट में 16 ईयर करके ना। अच्छा अच्छा। सो गाइस আমি পালোহি বিশ্বমা ভিলেজ। হাওয়া টাইট হয়ে গ'ল ভাই, মানে ঠাণ্ডা। সো গাইস এই আপোনালোকৰ চাওক, এই আপোনাৰ ৱে টু জুকো ভেলি দিয়া আছে। ইয়াৰ পৰা আমি উঠি যাব লাগিব, ট্ৰেকিং ষ্টাৰ্ট হ'ব ইয়াৰ পৰা। কিমান দিয়া আছে? 7 কিলোমিটাৰ। ইয়াত কিবা লিখা আছে ৰ চাওঁচোন। জুকো ভেলি প্লাষ্টিক ফ্ৰী জন। আচ্ছা, কেৰি ইকো ফ্ৰেণ্ডলি প্ৰডাক্টছ অল্টাৰনেট। এইটো ভালকৈ চাচোন। সো গাইছ এয়া হৈছে আপোনাৰ এণ্ট্ৰি পইণ্ট। জুকো এণ্ট্ৰি কাউণ্টাৰ। হয়, ৰেষ্ট হাউচ। আচ্ছা আচ্ছা আচ্ছা, ৰেষ্ট কৰিব পাৰি ইয়াত। আমি ৰেষ্ট হাউচত ৰেষ্ট কৰি কৰি ভাগৰি গ'লোঁ। ৰেষ্ট কৰি কৰিও ভাগৰি গৈছোঁ মানে। এয়া চাওক, ভিউ চাওক, ৰ'দ ওলাই গ'ল। ইমান ফ'কাছ কৰা নাই চাগে, টাইম লেপছ লৈছিলোঁ এইটো চাব। তাৰপিছত এয়া শচীন অলপ সেইটো আৰাম কৰিছে বেলেগে। ओके, यार हम रजिस्ट्रेशन कर भैया। आपका नाम? अच्छा, तो भैया हम लोग का रजिस्ट्रेशन कर रहे हैं यहाँ पे। और हमारे कैमरा कारण एक्स्ट्रा दी कैमरा कारण एक्स्ट्रा 200 पे कर लगा है ना, और 120 पर हेड रजिस्ट्रेशन। ये सब मोर नामते लै लले कसाईडा। हम लोग बहुत जल्दी आ गया भैया, 4 बजे। তাৰপিছত এতিয়া আমি কিবা খাই লওঁ। তাৰপিছত আৰু যদি আমি 8 কিলোমিটাৰ যদি গাড়ী লৈ যাওঁ, আমাৰ 1500 ল'ম বুলি কৈছে। মানে আমি এফৰ্ড কৰিব নোৱাৰোঁ, তাৰ কাৰণে ভাই ইমান খৰচা কৰিব নোৱাৰিম। চ' আমি এতিয়া খোজকাঢ়িয়ে যাম, মানে ট্ৰেকিং মানে পূৰা নেক্সট লেভেল ট্ৰেকিং কৰিম আৰু। চ' আমি খোজকাঢ়িব লাগিব বোলে 16 কিলোমিটাৰ টোটেল। বহুত ফাটিব কিন্তু ভাই, 16 কিলোমিটাৰ অলমষ্ট ইয়াৰ পৰা মাকুম ধৰ, মানে ডুমডুমাৰ পৰা মাকুম অলমষ্ট। চ' ৰাস্তা বেয়া নহয় একচুৱেলি, ৰাস্তা বহুত মজা হয়, কিন্তু কষ্ট হ'ব। অফ ৰ'ডিং ৰাস্তা হয়, এডভেঞ্চাৰ হ'ব। চ' এতিয়া আমি কিবা খাই আহোঁ, চাহ তাহ খাম আৰু কিবা উঠাই ল'ব লাগিব, কিবা খাবলৈ উঠাই লৈ যাব লাগিব। পানী চানী পূৰা হেভিকৈ লৈ যাব লাগিব। আৰু नेक्स्ट टाइम आइले ना हमार লগত আহিব। ए उठा ले रे देवा, उठा ले रे बाबा, मुझे अमीर को नहीं रे, ये दो गरीबों को। सो আমি আহিছোঁ জুকো ৰেষ্টুৰেণ্ট। জুকো ৰেষ্টুৰেণ্টলৈ আহিছোঁ। তাৰপিছত এতিয়া কিবা পাওঁ খাবলৈ। कितना टाइम लगेगा भैया? सो गाइस আমি মেগী অৰ্ডাৰ কৰি দিলোঁ। পাৰ প্লেট 30 টকা পৰিব বুলি কৈছে, আৰু উপায় নাই, খাব লাগিব। এতিয়া চাহো পোৱা নাই, আমি ঘৰৰ পৰা লৈও অহা নাই। একদম ওপৰত পাম বুলি কৈছে, আপোনাৰ জুকো ভেলিতে চিধা আৰু। তাৰপিছত এতিয়া 16 কিলোমিটাৰ ট্ৰেক কৰিব আছে। ভয়ো লাগিছে, পাৰিম নে নাই, পাৰিবি নে গাইছ?
পাৰিম পাৰিম জছত কবি আহিছোঁ যেতিয়া কৰিয়ে যাম বুলি কৈছে দেৱই চ' কৰি যাব লাগিব আৰু আজি মানে একদম ৰাতিপুৱা আহিলোঁ আমি 4টা মানতে পাইছোঁ কোনো মানুহ উঠাই নাছিলে আৰু আজি ৰাতি ষ্টে কৰিম তাতে জুকো ভেলীত গতিকে চাই থাকিব আৰু অলপ চলপ এডভেঞ্চাৰ হ'ব কিন্তু তাত বোলে কাৰেণ্ট চাৰেণ্ট একো নাপায় ইলেক্ট্ৰিচিটিৰ একো অপশ্যনেই নাই তাত আৰু নেটৱৰ্কো নাপায় চাগে খোৱা বস্তু পাবি খোৱা বস্তু অকল দোকান বিস্কিট কিবা কিবা না বনাই দিয়ে খানা চানা প্ৰভাইড কৰিব টেণ্টত পাম পাই যাবি তাত তাৰপিছত তোৰ আমাৰ মানে পাৱাৰ বেংক এটা লৈ আনিছোঁ কিন্তু কেমেৰা চেমেৰা চাৰ্জ কৰিবলৈ অপশ্যন নাই একো আমাৰ চ' দেখা যাব আৰু কি হয় যিমান পাৰোঁ মানে আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু যিমান পাৰোঁ মই পাৱাৰ ছেভ কৰিব চেষ্টা কৰিম মানে বেটাৰী ছেভ কৰিব চেষ্টা কৰিম বুজিছে না গতিকে এয়াই আৰু শ্বিলঙৰ পৰা আহি ট্ৰেক কৰিবলৈ উঠিছোঁ আৰু অলপ ভাগৰো লাগিছে গাটো বিষ কৰিছে বহুত উপায় নাই আহিছোঁ এতিয়া কৰি যাবই লাগিব পাৰিম স্পৰ্টছমেন হয় ভাই ন ভাই চব স্পৰ্টছমেন হয় ইয়াত অকল দেৱৰ বাহিৰে দেৱ ফটোগ্ৰাফাৰ সি পাৰিব মানে চবতছে জোচ ইয়াৰে বেছি আছে চাই ল'ম ৰাস্তাত চাম আৰু এটা কথা আপোনালোকে যদি ভাবি আছে জুকো ভেলী যাবলৈ হ'লে গাইড ল'বই লাগিব মেণ্ডেটৰী হয় গাড়ী ল'বই লাগিব মেণ্ডেটৰী নহয় আপোনাৰ ওপৰত কথা আপুনি যদি 8 কিলোমিটাৰ ট্ৰেকিং কৰিব পাৰে এক্সট্ৰা ট্ৰেকিং কৰিব পাৰে তেন্তে আপুনি গাড়ী নল'লে হৈ যায় 1500 টকা বাচি যায় আপোনাৰ আৰু প্লাছ আপুনি গাইডৰ 2000 টকা লৈছে গাইডৰো বাচি যায় মানে গতিকে আপোনালোকে যদি পাৰে নিজে যাব ৰাস্তাটো আছেই চিনি পাব গতিকে আমিও এনেকুৱাই কৰিছোঁ যিমান পাৰোঁ ছেভিং কৰিব চাইছোঁ ইমান এফৰ্ড কৰিব নোৱাৰি আমি চাকৰি বাকৰি নাই কি কৰিম আৰু উপায় নাই পইচা বচাব লাগিব না পইচা নাইতো বচাম ক'ৰ পৰা সেইকাৰণে ছেভিং কৰিবলগীয়া হৈছে তেনে মানে টানি টুনি যাম আৰু জুকো ভেলী চ' গাইছ আমাৰ মেগী আহি গ'ল খাই আছোঁ চবেই খাই আছে আৰু ভোকত পৰা নাই চবে আৰু মেগীৰ বাহিৰে একো পোৱা নাই এতিয়া চাহ বনাই দিম কৈছে खाई लो गाइस पहाड़ों में मैगी खाने का मज़ा ही कुछ और है टेस्टी আছে কিন্তু না টেষ্ট কেনেকুৱা পাইছ ভাল পাইছ দেৱ বিপুল ভাল লাগিছে ন গতিকে খাই লওঁ গাইছ গতিকে ভিডিঅ'টো ইয়াতে এণ্ড কৰিম আৰু নেক্সট ভিডিঅ' ষ্টাৰ্ট হ'ব আৰু গতিকে বাই বাই নেক্সট পাৰ্টৰ কাৰণে ৱেইট কৰক গতিকে গাইছ বাই বাই সচিন হৈ আছে অলপ ভাগৰ লাগিছে চ' নেক্সট পাৰ্ট ধামাকা হ'ব আৰু এডভেঞ্চাৰ হ'ব ঠিক আছে বাই বাই লাভ ইউ গাইজ পুৰা মানে খাতাৰনাক গতিকে আমি গৈ আছোঁ